হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি ৰহদৈৰ এটা জ্বলা মিঠা আচাৰৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া ৰহদৈ মই গছৰ পৰা পাৰি আনিছোঁ। ৰহদৈখিনি পানীত ভালকৈ ধুই ল'ম। মই 1 কেজি ৰহদৈ লৈছোঁ। এই সকলোখিনি মই এতিয়া বাকলি গুচাই আৰু ছাইডৰ ঠাৰিখিনি গুচাই লৈ মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই গোটেই ৰহদৈখিনি এনেকৈ কাটি ল'লোঁ। আপোনালোকেও এনেকৈ কাটিব। ইয়াতকৈ যদি মিহিকৈ কাটে আপোনালোকে আৰু মিহি কৰিব পাৰিব। যিহেতু মই মিঠা আচাৰ বনাম, মিঠা আচাৰ বনাবলৈ প্ৰথমতে এয়া গুড় 250 গ্ৰাম লৈছোঁ। এইফালে প্লেটত আছে ধনিয়া গুড়ি 1 চামুচ, এয়া জিৰা গুড়ি 1 চামুচ আৰু এয়া জলকীয়া গুড়ি 1.5 চামুচ। আপোনালোকে জ্বলা ইচ্ছা অনুসৰি কম বা বেছি ল'ব পাৰে। মই অলপ কমকৈ লৈছোঁ। আচাৰখিনি মই ৰ'দত নিদিয়াকৈ বনাম। আপোনালোকেও বনাই চাবচোন ৰ'দত নিদিয়াকৈ। গেছত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহী গৰম হোৱাৰ পিছত এয়া মই অলপ তেল ঢালি লৈছোঁ। তেল গৰম হৈছে আৰু এয়া 2টা শুকান জলকীয়া ঢালি দিছোঁ। এয়া 1 চামুচ পাঁচফোৰণ ঢালি দিছোঁ। পাঁচফোৰণৰ গোন্ধটো আচাৰত বহুত ভাল লাগে। এয়া কেৰাহীত ৰহদৈখিনি ঢালি লৈছোঁ। মই ৰহদৈখিনি অলপ সময় ভাজি ল'ম। ৰহদৈখিনি অলপ সময় ভাজি লোৱাৰ পিছত মই এয়া গুড়খিনি ঢালি লৈছোঁ। এতিয়া ৰহদৈখিনি ভালকৈ গুড়ৰ লগত মিক্স কৰি ল'ম। ৰহদৈখিনি গুড়ৰ লগত মিক্স হৈ গৈছে। এতিয়া ৰহদৈখিনি 10 পৰা 15 মিনিটলৈকে ভালকৈ ভাজি থাকিম। এয়া দেখিছে ৰহদৈৰ পৰা কিমান পানী ওলাইছে। ৰহদৈৰ পানীখিনি নুশুকোৱালৈকে ভালকৈ ভাজি থাকিম। এয়া ৰহদৈৰ পানী শুকাইছে আৰু এতিয়া গোটেই মছলাখিনি ঢালি দিছোঁ। ৰহদৈৰ লগত গোটেই মছলাখিনি ভালকৈ মিক্স কৰি 10 পৰা 15 মিনিটমান ভাজি থাকিম। ৰহদৈখিনি ভাজি হৈছেগৈ। এতিয়া মই নিমখ 1 চামুচ দি ভালকৈ লৰাই ল'ম। নিমখ আপোনালোকে সোৱাদ অনুসৰি কম বা বেছি দিব পাৰে। এয়া ৰহদৈৰ পানী শুকাইছে আৰু অলপ সময় পিছত মোৰ আচাৰ ৰেডি হৈ যাব। হাতাখনত আঙুলিৰে গুড় অকণমান লৈ এনেকৈ টিপি চাব। যদি আঠা আঠা ভাৱ আহিছে আপোনাৰ আচাৰ ৰেডি হৈ গৈছে। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাবচোন ৰ'দত নিদিয়াকৈ ৰহদৈৰ জ্বলা মিঠা আচাৰ। আচাৰখিনি ঠাণ্ডা হ'বলৈ মই কাঁহী এখনত ঢালি লৈছোঁ। এয়া আচাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই চিচা বৈয়াম এটাত অলপ অলপকৈ ভৰাই যাম। আপোনালোকে বৈয়ামটো ভালকৈ ৰ'দত শুকুৱাই ল'ব। সেমেকা হৈ থাকিলে আচাৰবোৰ বেয়া হোৱাৰ চান্স থাকে। এয়া দেখিলে ইমান সহজতে ৰহদৈৰ জ্বলা মিঠা আচাৰ ৰেডি হৈ গ'ল। এই আচাৰ আপোনালোকে ৰুটি বা ব্ৰেডৰ লগত খাব পাৰিব। আপোনালোকেও এনেকুৱা আচাৰ বনাই চাবচোন ৰ'দত নিদিয়াকৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।